কৰিব পাৰি সেইটো আৰু কেতিয়া ঘূৰি নাহে চাগে আৰু ন ঠিক আছে আহোঁ ৰাতিপুৱা শুই উঠি দেখিলোঁ ফেচটো হৈ আছিলে গ্ল' আৰু এতিয়া আমি গৈ আছোঁ ইন দ্য ফ্ল' হেল্ল' বিউটিফুল পিপল কি খবৰ আপোনালোকৰ আশা কৰোঁ সকলোৱে ভালে আছে এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল তাৰ আউটফিট চাওক আপোনালোকে এল চাইজৰ টি চাৰ্ট আৰু লগতে তল ফুল এটা হাফ পেণ্ট পিন্ধি আহিছে আৰু চেণ্ডেলটোও মোৰ নেৰিলে চাবলৈহে ছোৱালী কিন্তু গোটেইটো ল'ৰাই মূৰৰ ওপৰত টেনশ্যন বুলি কয় যে এই হৈছে মোৰ মাথাৰ ওপৰত টেনশ্যনেই মোৰ টি চাৰ্ট চেণ্ডেল পেণ্টো নেৰিলে মোৰ কি চাই আছোঁ এইফালে ইমান দিনে ব্লগ নহাৰ মেইন কাৰণটো হৈছে তই যে গাত ধুই ল'বি যা মাজনী গাত ধুই অঁ তই ঠিক আছে তো ইমান দিনে ব্লগ নহাৰ মেইন কাৰণটো হৈছে এই নেৰে মোৰ পিছা সেইটো কাৰণে গোটেই সোপা ব্লগত মোৰ লগত থাকেই মোক কবৰটো দে তো ইমান দিনে ব্লগ নহাৰ মেইন কাৰণটো হৈছে মটো ব্লগৰ কাৰণে যোনবোৰ ছেটআপ লাগে তো সেইবোৰ মোৰ ওচৰত নাছিলে যদিও অৰ্ডাৰ কৰিলোঁ তো ইলেকশ্যনৰ কাৰণে গোটেই সোপা আহিবলৈ অলপ ডিলে হৈ গ'ল কেতিয়াবা GoProটো আগত আহে কেতিয়াবা এডাপ্টাৰটো এসপ্তাহমানৰ পাছত আহে আৰু মাইকটোতো 10 দিন লাগিলে আহোঁতে তো যেতিয়া টোটেল 20 দিনমান হৈ গ'ল গোটেই সোপা বস্তু আহোঁতে মুঠে GoPro ছেটআপৰ কাৰণে আৰু যেতিয়া এতিয়া গোটেই সোপা আহিলেই তো কি কয় গাইজ আৰম্ভ কৰি দিওঁ নি ব্লগ তেন্তে বলক গাইজ ভিডিঅ'টো পলম নকৰি আৰম্ভ কৰোঁ তো অল ৰাইট বিউটিফুল পিপল মই বিশাল এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল তো বহুত দিনৰ মূৰত আপোনালোকৰ মাজত উভতি আহিছোঁ একেবাৰে নিউ মটো ব্লগাৰ ইন দ্য মাৰ্কেট মানে আগত যিমানবোৰ ব্লগ কৰিছিলোঁ মই তো মই মটো ব্লগ নাছিলে আগত কাৰণ মোৰ ওচৰত GoPro নাছিলে এনেকুৱা তো ভাল বাইক নাছিলে তো বহুত দিন অপেক্ষা কৰাৰ পাছত এতিয়া প্ৰায় যিমানবোৰ মটো ব্লগৰ কাৰণে যিমানবোৰ প্ৰয়োজনীয় বস্তু হয় তো আটাইবোৰ পালোঁ আপোনালোকে এতিয়াৰ পৰা কণ্টিনিউ ব্লগ পাই থাকিব আৰু এতিয়া তো এতিয়া আমি কৰি ল'ম ফাৰ্ষ্ট বাইকখনত ফিউল আপ কাৰণ এতিয়া মোৰ ওচৰত হৈ আছে বৰ্তমান কেছ বেলেঞ্চ ল' ৰাতিপুৱা শুই উঠি দেখিলোঁ ফেচটো হৈ আছিলে গ্ল' আৰু এতিয়া আমি গৈ আছোঁ ইন দ্য ফ্ল' 500 দিব না পূৰা সোমাই নিদিব ইমান লাগে মোৰ কেছ কম আছে মই বহুত পেট্ৰলৰ দাম কমিলে নি কিমান হৈ আছে সেইটো আৰু কেতিয়া ঘূৰি নাহে চাগে আৰু ন ঠিক আছে আহোঁ খুব স্পীড চলাইছে তো গাইজ এতিয়া আমি আহি পালোঁহি বগীবিল বাইপাছ তো কণ্টিনিউৱাছ বাইক চলাই থকাৰ কাৰণে অলপ ভাগৰ লাগিছিলে তো ভাবিছোঁ ইয়াত কিবা এটা খাই লওঁ আৰু বিশেষকৈ আপোনালোকক মই এটা কথা কওঁ ডাঙৰ ৰেষ্টুৰেণ্ট হয় বিশেষকৈ চাবৰ কাৰণে আৰু এনেকুৱাবোৰত হয় খাবৰ কাৰণে তো মই যেতিয়াই আহোঁ তো মই এনেকুৱা হোটেলবোৰতে খাওঁ মই কাৰণ মেইন টেষ্টটো ইয়াতে আছে কি কওঁ হয় নাই মেইন টেষ্টটো ইয়াতে আছে তো এটা কথা কিন্তু সঁচা দামী ৰেষ্টুৰেণ্ট হয় চাবৰ কাৰণে আৰু এনেকুৱাবোৰত খাবৰ কাৰণে সৰু মাইনা এজনী আছে ইয়াত কি কৰি আছা তুমি তোমাৰ নামটো লাষ্ট কৰিছা মোক লৈছোঁ আমি দুকাপ লাল চাহ ফ্ৰেছমেণ্টৰ কাৰণে আৰু এইফালে লৈছোঁ শুকান ৰুটি তাৰপৰা এইফালে মটৰ আমলেট আৰু এই অকল খাবলৈ আহে মোৰ লগত তো একো নাই খোৱা খোৱাটো চলি থাকিব আৰু এইফালে ৰাইডো চলি থাকিব এতিয়া আমাৰ এতিয়া যিহেতু গোটেই ছেটআপ আহিলে তো মই ল'লোঁ হেলমেট এইটো তো আপোনালোকে দেখুৱাবলৈ মই পাহৰিলোঁ এইটো হৈছে ইগনাইটৰ হেলমেট আৰু এইটো হৈছে মেইন বস্তুটো GoPro আৰু এইটো ভণ্টিৰ লাহেকৈ ভণ্টিৰ এটা লৈ দিম মই যে ইমানো পইচা নাই মোৰ ওচৰত গম পাইছ নাই তই আৰু এইফালে মই কি হ'ল ৰাইডিং জেকেটছ অৰ্ডাৰ কৰিছোঁ এক্সৰৰ এই কাৰণে সেউজীয়া আৰু মোৰ কাৰণে ৰঙা আছে তো কি হ'ল কেতিয়াবা যদি মোৰ সেউজীয়াটো পিন্ধিব মন যায় ইয়াৰটো পিন্ধি ল'ব পাৰিম আৰু যদি ৰঙাটো পিন্ধিব বিচাৰে মোৰটো পিন্ধি ল'ব পাৰিবহি এতিয়া আমি জল্দিকৈ খাই লওঁ আৰু চিধা আমি লগ পাই আছোঁ মটো ব্লগত তো আজিৰ পৰা যিমান পাৰোঁ সপ্তাহত 3টাকৈ ব্লগ দিবলৈ মই চেষ্টা কৰিম আপোনালোকক তো আপোনালোকে যিমান পাৰিব চেনেলটো লাইক কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিব আৰু আপোনালোকে যদি প্ৰতিটো ভিডিঅ' 200টা কমেণ্ট কৰি দিয়ে তেনেহ'লে মই সপ্তাহত 4টামান ব্লগ দিবলৈ চেষ্টা কৰিম মই যিহেতু সদায়তো সম্ভৱ নহয় কাৰণ মোৰ টিউশ্যন থাকে
আপোনালোকেও গম পায়। তো এতিয়া আমি ইয়াত আহি অলপ ৰ'লোঁ। তো ভাইটিহঁত আহিবলৈ প্ৰায় আৰু 20 মিনিটমান আছে। তো আপোনালোকক বাইকখনকে এবাৰ দেখাই দিওঁ। এইখন মডিফিকেশ্যন কৰাৰ পিছত বাইকখনৰ বেলেগে লুক এটা আহিছে বেক চাইডৰ পৰা। পুৰা টায়াৰৰ প্ৰফাইলটো পূৰা আহি আছে বেক চাইডৰ পৰা, ৱাইড কিমান আছে। মোৰ বাইকখনৰ মুঠি নিদিলে হয়। বাইকখন লোৱা 4 মাহ হ'ল, আজিলৈকে মই এবাৰ ধোৱাই নাই। বোকা হ'ব নিদিওঁ আকৌ। আৰু মুঠি দিলেতো চেচ। যদি মুঠি দি তোক ধোৱা কৰাম মই গৈ পেলাই, পানী মাৰিবি গৈ পেলাই চিধা। এই মাহত এবাৰ ধোৱা নাই বাইকখন। এই কালি পৰহি ওলোৱাৰ কাৰণে অলপ এইখিনি লেতেৰা লাগিছে, নহ'লে সেই অলপো নাছিলে। আংকুলজনে বাইকখন ভালকৈ চাই আছে। আৰু তো মোক কৈছিলোঁ বাইকখনৰ এনেকুৱা মোবাইলত বেলেগ দেখিবলৈ, কিন্তু ৰিয়েলত দেখিবলৈ বাইকখন বহুত হেভি এট্ৰেকশ্যন আহে বাইকখনত, হয় নাই? যেনেকৈ মোৰ ওপৰত এট্ৰেকশ্যন আহে, মোতকৈ বেছি মানে বাইকখনত এট্ৰেকশ্যন আহে। কেনেকৈ লাগিছে আংকুল বাইকখন? আপুনি এনেই কওকচোন প্ৰাইচটো কিমান হ'ব ইয়াৰ? কিমান? 3 লাখ। আপুনি কওক এটা। অঁ কওকচোন, এনেই আঞ্জাদত মাৰ্ক 4.5 চুই যায়, 4 ওচৰা-ওচৰি হয়। মোক চব মানুহ সেইটো কথাই কয়। চব মানুহে মোক সেইটো কথাই কয়। আমি নিজৰ গাড়ী আছে, তথাপিও মই নিজৰ ৱাইফকে মই স্কুটি কিনি দিছোঁ, মই বাইক ডিব্ৰুগড়ৰ পৰাই লোৱা, ডিব্ৰুগড় কেতিয়া মিলাবা। মানে চখটো ডাঙৰ বস্তু ন, মেইন কথা সেইটো চখটো মুঠতে। ক'ত হা তই ভণ্টি সেই ওপৰত ভিডিঅ' বনাই চলো হা এতিয়া এনেও চেপেটিয়ে হয় বয়, মইহে দেখাত ধুনীয়া বয়। ওপৰত উঠিবি কেনেকুৱা, মেইন কথা সেইটোৱে। একো নহ'ব, এইফালে নলা আছে, কিমানৰে খাল আছে, ভিডিঅ' বনাই নহ'ব এতিয়া। মজা গাইজ। আজিৰ যুগ ক'বলৈ গ'লে বেলেগ হ'ল আৰু এইফালে তো ছোৱালীয়ে বাইক চলাইছে এইফালে। এজনী ছোৱালীয়ে 2টাক লৈ গৈছে, 3টা লৈ গৈছে। তই পাৰিবি? তই নোৱাৰ, তই চলাবই নোৱাৰ আকৌ। তই এইখন চলাবি আকৌ। চলাইছিলি? তো এজনী ছোৱালীয়ে দুজন লৈ ফুৰিছে লগত। মই দেখা নাই। অঁ মোৰ ঘৰ চৰাইদেউ। অঁ চৰাইদেউ এইটো চাফৰাই বাগান, চাফৰাই। বহুত দিন ঘৰত সোমোৱাৰ পিছত যেতিয়া এনেকুৱা ওলাই আহোঁ বাহিৰলৈ, তো বেলেগে ফিল আহে। আৰু এইফালে আজি মই আৰু ভণ্টিয়ে ওলাই আহিছোঁ। এইফালে আমাৰ পোৱালি আহি গ'ল। 10 মিনিট 20 মিনিট কৰি পিনে এইফালে 1 ঘণ্টাৰ ওপৰত লগাইছে। তো কেছে হে আপ? ঠিকে আছে হা? একদম ধুনীয়া হৈ গৈছা তুমি। তো খবৰ কেনেকুৱা তুমি? কি তুমি যে 10 মিনিট 20 মিনিট কৰি পিনে যে 1.5 ঘণ্টামান লগালা একেবাৰে? অঁ কিমান পৰিলে ফাৰ্ষ্ট ছাৰ্ভিচিং? আজি ফাৰ্ষ্ট পেজ ছাৰ্ভিচিং আছিলে। পেজ ছাৰ্ভিচিং ন? পুৰা 6,000 আগতকৈ ধুনীয়া হ'ল ন? হা চাওঁ বেক চাইড। অঁ গোটেই সোপা বিৰাট কোহলিৰে হেয়াৰকাট মাৰিছে মানে ন? মানিছে হাৰ্চিটো একেই, হাৰ্চিটো মাৰিছে। তো ভাইটিৰ বাইকখনৰ আজি ছাৰ্ভিচিং আছিলে। কেই নম্বৰ ছাৰ্ভিচিং? 4th। কিমান পৰিলে? 6,000। ভাইটিৰ এই ক্লাছ প্লেটটো জ্বলিছিলে, তো সেইটো কাৰণে 4th ছাৰ্ভিচিংটো 6,000 পৰিলে। বহুত কষ্টলি হৈ গ'ল। তো ইয়াৰ কাৰণে ৰৈ আছিলোঁ আমি অথনিৰ পৰা, ইমান দেৰিৰ পৰা।
ব'লা ব'লা এইফালে बगल में छोरा शहर में डिंडोरा অলপ খালী আছে মই ফালি দিওঁ অলপ দাদাজনক মাত লগাই ক'লে দাদাজনকো ভাল লাগিব অলপ দাদা আহোঁ তো এনেকুৱা নতুন নতুন ঠাইত নতুন নতুন মানুহ লগ পালে মনটো কিবা এটা ভাল লাগে আৰু চলাইছোঁ এবাৰ লোৱা তো এতিয়া মানিছে মোৰ বাইকখন চলাব ফাৰ্ষ্ট টাইম আৰু মই এতিয়া মানিছৰখন চলাম তো দুইখন বেষ্ট একেলগে কি মজা লাগিছে চাবলৈ বেক চাইডে বহাজনে ভয় কৰিছে যিহেতু ডিউক 390খন অলপ এক্সেলাৰেট কৰিলেই ঝাটকা এটা দিয়ে মথাত যাবলৈ সেইটো কাৰণে বেক চাইডে বহাজন ভয় কৰিছে সেইটো কাৰণে লাহে লাহে চলাই আছে ভাইটি বাইকখন কি মজা লাগিছে কৈছে না কি চালিয়া লাগিছে বাইকখন দেখিবলৈ তো এই ডমিনাৰখনৰ পেট্ৰল অলপ কম আছে কিমান ভৰাম মই মানিছ হা হয় হ'ব 200ত হয় হ'ব ঘৰ পাই যাবা 200 কিমান লাহে লাহে আহিছা তুমি আগফালে চাপি চাপি আহি আছে অঁ সি ভয় কৰে নি স্পীড চলালে স্পীড চলালে ভয় কৰে নি সি হা অঁ সেই পিছফালে প্ৰটেক্টৰটো আছে যে অঁ ঠিক আছে চলো এতিয়া আমি ইয়াত চাহ খাই লওঁ বহুত ভাগৰ লাগিছে কিন্তু দেই এতিয়া ইয়াত ইয়াতে খাই লওঁ বাই দেই গৈ থাকিবা বাই বাই ঠিক আছে গৈ পাই মই ফোন কৰিম তোমাক হা দিয়া এইফালে তো এতিয়া মানিছত যাব এতিয়া চিধা লাহোৱালে উঠ তো মানিছত দাদা জলদি লগ পাই আছোঁ আমি আনি ঠিক আছে বাই ঠিক আছে বাই তো গাইজ এতিয়া প্ৰায় ঘৰ আহি পাওঁতে প্ৰায় 10টাই বাজিলে আৰু যিহেতু ভাগৰো বহুত বেছি লাগিছে যদি আপোনালোকে আজি ব্লগটো চাই ভাল পালে তেন্তে কিপ লাভিং কিপ ছাপৰ্টিং লভ ফ্ৰম বিশাল বাই